Hello guys, welcome back to my YouTube channel. So মই আজিকালি পুৰা লেভেল হৈ গৈছোঁ কৈছোঁ নহয় একদম পথাৰলৈ আহিছোঁ পথাৰলৈ আহোঁতে পুৰা একদম চশমা লগাই একদম পুৰা হিৰো ক'লা ক'লা লিখিছে অঁ কেছটো সেইটো মানে গাইজ কথাটো এনেকুৱা এই মই কালি নহয় বহুখিনি আনি যিটো ভিডিঅ' দিছিলোঁ সেইটো মানে সেই লগৰটো আইফোনটোত বনাইছিল যে আইফোনটো বনাওঁতে মানে চালি লাগিছে মানে তাৰপিছত এতিয়া আছোঁ মোৰ আগত কম দামী যে মুঠে ৩,০০০ টকীয়া চ' মানে এইটো সেইকাৰণে ক'লা লাগিছে আকৌ মিলা লগোৱা দেই এতিয়া মই পথাৰলৈ মানে নাযাওঁগৈ মাক মানে থ'বলৈ আহিছিলোঁ বাইকত মানে অকণ দূৰ যে সেইকাৰণে থ'বলৈ আহিছিলোঁ চ' মই ভটভটিখন লৈ আহিছিলোঁ তাৰপৰা এতিয়া মই ঘৰলৈ যাওঁগৈ ন ঘৰত গৈ পিনে পাই লওঁগৈ তাৰপিছত মই কথা পাতিম ন তাৰপৰা মানে কি আজি অকণমান মানে কমেডি ষ্টাইল অকণমান বনাইছোঁ দেই বেয়া চেয়া নাপাব तोबा थारा मूड खराब कर दिया চেয়া নাপাব যদি বেয়া পায় কৈ দিব ভাল পালেও কৈ দিব ন তেতিয়া মজা লাগিব তেতিয়া গম পাম যে চলি যায় এতিয়া তামোল খাই আছিলে ৰঙা হৈ আছে বেয়া দিছোঁ গুণ্ডা দেই আজিকালি একদম চশমা লগাই পঠালেও আহিলেও চশমা অঁ সজা কৈছোঁ আহিলোঁ যে সেইকাৰণে পথাৰখনৰ এই গৰুকেইটাকে দেখাই দিছোঁ মই নাযাওঁগৈ দেই আপোনালোকে তাকে চাওক অকণ এনজয় কৰক দেই পথাৰ ফিল্ডাৰ লওক নে কি কয় তাৰপৰা আহি পাই মানে এতিয়া একদম পাহাৰৰ পৰা মানে নামি আহিছোঁ দেই একদম পাহাৰৰ পৰা চোৱা একদম সাংঘাতিক একদম ভৈয়ামলৈ আহি আছোঁ দেই ভৈয়ামলৈ আহি আছোঁ মানে এখন ভৈয়ামখন দেখিছে নাই একদম পূৰা ভৈয়ামখন আহি আছে মানে ভৈয়ামলৈ অহা মেইন কাৰণটো মানে কি পানীখিনি আছে দেই ৰ'ব দেই চাওঁ পূৰা দেখিছে ন আৰে বাপৰে বাহ চ' ধুনীয়াকৈ মানে ভৈয়ামৰ পৰা আকৌ পাহাৰত উঠি গ'ল মই একদম মানে পাহাৰ একদম এইফালে মেটেকা একদম মেটেকাৰ মাজত একদম পাহাৰ টিলাটো একদম মানে মেইন কেছটো হ'ল মানে কি এতিয়া মই মানে পথাৰৰ পৰা ধুনীয়াকৈ ঘৰ পালোঁ ন তাৰপৰা ঘৰ পাই পিনে এতিয়া মানে কি হ'ল গৰুকেইটা যে আমাৰ তেজখোৱা গৰুকেইটা মেটেকা খাব লৈছে গৰু গ'লে ন মেটেকা খাই নাই তাৰপৰা যিকি নহওক মানে গৰুকেইটা এতিয়া লৈ যাওঁগৈ গৰুকেইটা লৈ মেলি তেনেকৈ অঁ বাহ মজা দেখিছে দেই কেনে লাগিছে জুইনে সেইখন যে সেইখন আকাশখন ন হয়নে এইটো ঐ হাই দাদা হাই সেই হাই সেইফালে যা অঁ মজা হাই দাদা মজা লাজ কৰিছে মোৰ পাৰ্টনাৰকেইটা আহি গ'লকেইটা সেই একদম WD খেলা পাৰ্টনাৰকেইটা যে কেইটা সিহঁতৰ WD ভিডিঅ'টো আপুনি যদি চালে তেতিয়া কেনেকুৱা লাগিলে ক'ব যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম চাই ল'ব আজি সিহঁতৰ মানে অকণমান চেলেব নকওঁ সেইটো নামটো কৈ দে মোৰ নাম শ্ৰী নিৰুপল বৰগোহাঁই বাহ তোৰ নাম কোৱা নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন বৰগোহাঁই এই দাঁতকেইটা নাই কাৰণে মাত খাওঁ ওলোৱা নাই ভালকৈ নাই ভালকৈ ক নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন বৰগোহাঁই তোৰ নাম ক নমস্কাৰ মোৰ নাম শ্ৰী হিমাংশু প্ৰতিম গগৈ আচ্ছা তই কোন শ্ৰেণী পঢ়ি আছ ক মই দ্বিতীয় শ্ৰেণী তই মই দ্বিতীয় শ্ৰেণী তই মই 7 ক্লাছ 7 অঁ 7 তই মই প্ৰশ্ন এটা সুধিম পাৰিবি নাই ক পাৰিম ছাৰ পাৰিবি এই চাহ বুলি ক'ব হ'ব দে এতিয়া তোৰ পৰা সুধিম তই ক তই থিয় অঁ কখন জান নাই জানো কথাই জান না জানো তেতিয়াহ'লে তই মাত বা ক খ গ ঘ ঙ প্ৰথম দ্বিতীয় বগীয়া ধৰণীয় অন্যৰ্থ দন্ত্য দ तोबा थारा मूड खराब कर दिया তই জান নাই জানো অঁ জান তেতিয়াহ'লে তই কখন ক'ব নাই তই কখন জান তই অৱাখিনি পৰিবি দে অৱা কেইটা আছে কচোন তই অৱা কেইটা এই হা চাৰিটা আছে बाय बाय टाटा गुड बाय गया হা চাৰিটা আছে তেতিয়াহ'লে পঢ়া চাওঁ অৱাকেইটা পঢ়োঁ হুঁচৰি দিগৈ সেইকেইটাই পাওঁ নাই বুৰ্বক স্কুল গৈছ তেতিয়াহ'লে চাৰিটা বুলি কেলৈ কৈছিল কেইটা আছিলে ক এইটো চা লাজতে চা তাৰ চিন্তা চা লাজত এইটো চাৰিটা বুলি কৈ পিনে 5টা পৰিছে ইটো চা ই কখনি পণ্ডিতটো এইটো তোক সুধিব লাগিব তোৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী হিমাংশু প্ৰতিম গগৈ সঁচাকৈ নে সঁচাকৈ
তেতিয়াহ'লে তোক প্ৰশ্ন দিলে পাৰিবি তই পাৰিম তই ৰচনা লিখিব জান ৰচনা জানো তই ৰচনা লিখিব জান তেতিয়াহ'লে গৰু বিষয়ে ৰচনাখন লিখিব পাৰিবি নাই পাৰিম এনেই অকণ মোক থুলমূলকৈ কচোন তই গৰু এবিধ চাৰিঠেঙীয়া জন্তু অঁ গৰু আমাৰ ঘৰত গৰু 4জনী আছে চাৰিজনী 4জনীয়ে দুজনী গোটেইকেইজনী মাইকী অঁ মতা গৰু এটা খানা তই দে হ'ব দে এজনী ভাগৰ পোৱালি এটা দিছে দুদিনৰ আগত দুদিনৰ আগত অঁ 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 কৈ যা তাৰপিছত তাৰ উপৰিও আমাৰ মতা গৰু আৰু দুটামান আছিলে এতিয়া মই নক'লো বিক্ৰী কৰিলে মানে অঁ ঠিক আছে ঠিক আছে কৰিলে এতিয়া প্ৰতিদিনে আমাক শিকায় তাৰ ঘৰলৈও নিবলৈ আহে তাৰপিছত আমাৰ গৰু এৰাল দিবলৈ যায় এইকেইটাৰ পৰা ফাইটিং লাগিল অঁ কওক তাৰপিছত বৰ্তাই গৰু এৰাল দিবলৈ যায় এয়া আকৌ মোৰ ৰচনা সামৰণি মাৰিছোঁ ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है ধুনীয়া ধুনীয়াকৈ একদম পূৰা স্কুল গৈছে হেভি প্ৰশ্ন উত্তৰকেইটা দিলে আপোনালোকে নিশ্চয় দেখিলে কেনেকুৱা দিলে একদম সাংঘাতিক প্ৰশ্ন উত্তৰ দিছে ই অখিনি পঢ়িছে চাৰিটা আছে সি ক খ পঢ়িছিলে ক খটো সাংঘাতিক পঢ়িলে দেখিলে আৰু সি গৰু ৰচনা ক'লে চ' আপোনালোকে মানে প্ৰশ্নখিনি এতিয়া কেনেকুৱা পালে মানে যদি ভাল পালে মোক কমেণ্ট কৰি জনাব আৰু লগতে আজি ভিডিঅ'টো মানে ইমানতে সামৰণি মাৰিম বুলি সেইফালে বেলিটো গ'লেই বাৰু যি কি নহওক আমি জিলিকি আছোঁ অলপ মোবাইলটো পোহৰতে তাৰপিছত এতিয়া মানে কি ধুনীয়াকৈ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছা ন চ' মানে কি ইহঁতকেইটা কিবা কৰি দিম বুলি ভাবিছে কৈ দে অঁ মজা শুনিলে নহয় ক'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি কৈছে চ' ধুনীয়াকৈ কৰি ল'ব তেতিয়া মানে ইহঁতৰ কাজিয়া চাজিয়া আহি দিব নাই আৰু ডব্লিউ বুলি কথাটো কৈ দিয়ক আৰু ডব্লিউ খেলিবি না কৈ দিয়ক অঁ সেই লাগিলে দেখিছে না পূৰা সাংঘাতিক ডব্লিউ আহি যাব যদি আপোনালোকে বিচাৰে চ' সেয়া দেখিছে না কে খাতৰা কৈছোঁ ৰাম খাতৰা